পিছতে 244A 244A নে বি 244A এই ধাৰাটোৰ আধাৰত আমাৰ তিনিখন জিলা কংগ্ৰেছে প্ৰস্তাৱটো প্ৰথমতে আনিছিলে। এই পাহাৰীয়া তিনিখন জিলাত কংগ্ৰেছ দলে ষ্টেট উইদিন দ্য ষ্টেট এই কথাটো আনিছিলে। মোৰ অট'নমি টু দ্য অট'নমাছ কাউন্সিল এই কথাটো আনিছিলোঁ। এতিয়া সেইকাৰণে আমি বৰ্তমান সময়ত আমাৰ দলৰ চিটটো কি হোৱা ভাল আজিয়ে মই কৈ দিব নোৱাৰিম। মই কৈছোঁ যে কোঅৰ্ডিনেশ্যন কমিটিত আমাৰ জিলা সভাপতিসকল থাকিব, সকলোৱে আলোচনা কৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিক এটা প্ৰস্তাৱ দিব আৰু সেই প্ৰস্তাৱটো মই দলৰ শীৰ্ষ নেতৃত্ব দিল্লীত জনাম আৰু তাৰ পৰৱৰ্তী সময়ত আমি সেই সন্দৰ্ভত আমাৰ যি ক'বলগীয়া সেই বক্তব্য ইলেকশ্যনৰ ক্ষেত্ৰতো আমি কিছু সাংগঠনিক তৎপৰতা ৰাখিব পাৰোঁ। সেইখিনি আজি আমাৰ দিনটোৰ মূল উদ্দেশ্য। বিজেপিয়ে শাসনত আহোঁতে যিবিলাক প্ৰতিশ্ৰুতি অসমৰ মানুহে, অসম মানে কাৰ্বি আংলং মানে অসম যিখিনি দিছিলে যে আপোনাৰ বিজেপি চেণ্টাৰে ক'লে যে বহুত हुई महंगाई की मार, इस बार बीजेपी सरकार साल में गुरुकुल नौकरी मिलेगा। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক'লে যে বছৰত 5 লাখকৈ পাব। মাৰ্চ মাহৰ ভিতৰত গন্তি কৰি 1 লাখ দিয়া কথা আছিল। 1 লাখ যদি মাৰ্চ মাহত দিলেহেঁতেন অসমৰ 34খন জিলা, কাৰ্বি আংলঙৰ 3000 চাকৰি পালেহেঁতেন। এই যে যুৱসকলৰ মূৰত যিটো মাধমাৰ, গৃহিণীসকলৰ মূৰত যিটো মাধমাৰ আৰু কাৰ্বি আংলঙৰ প্ৰাকৃতিক সম্পদ বনজ সম্পদত যিধৰণে লুণ্ঠন হৈছে, ইয়াৰ CM তুলিৰাম ৰঙাঙে কাৰ্বি আংলঙৰ আত্মসন্মান স্বাভিমানক যিধৰণে জলাঞ্জলি দি পেলাই বিজেপিৰ দিছপুৰীয়া চৰকাৰৰ ওচৰত আঁঠু লৈছে, আত্মসমৰ্পণ কৰিছে, এই কথাবিলাকৰ বিৰুদ্ধে আমি ৰাইজৰ ওচৰলৈ যাম আৰু এই কথাবিলাকক ৰাইজৰ ওচৰত কৈ আমাৰ কংগ্ৰেছ দলক সমদলে ঘূৰাই নিবলৈ ৰাইজৰ পৰা মুখ্যমন্ত্ৰীজনে নিজকে বিজেপি বুলি ভাবি থাকে। আমি তেখেতক প্ৰথমতে অসমৰ 3 কোটি 30 লাখ মানুহৰ মুখ্যমন্ত্ৰী বুলি ভাবোঁ। তেখেত মোৰ মুখ্যমন্ত্ৰী নহয় নেকি? আজি যদি মোৰ ইয়াত কিবা এটা কাৰ্বি আংলঙত এনেকুৱা সমস্যা হয় যিটো মই অনুভৱ কৰিম যে এইটো মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব, এইটো মই কৰিব পাৰোঁ। ৰিপুণ বৰা ডাঙৰীয়া কেণ্ডিডেট হোৱাৰ লগতে এজন ৰাজ্যসভাৰ সাংসদ, আজি কেইদিনমানৰ আগতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ গোটেইসকল সাংসদক দিল্লী আছাম ভৱনত নিশাৰ আহাৰ খাবলৈ মাতিছিলে। তেতিয়া আমাৰ সাংসদসকলে মোক সুধিছিলে যে মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ জনাইছে, আমি কি কৰিম? মই যাব লাগিব। কিন্তু ৰাজ্যখনৰ সামগ্ৰিক এটা বিষয় লৈ পেলাই সাংসদসকলৰ লগত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব বিচাৰে আৰু আলোচনাত চাহ ভাত যি কয় এইটো লৈ পেলাই এতিয়া মই ক'ম নেকি যে ৰিপুণ বৰা ডাঙৰীয়া আপুনি আছাম হাউচত গৈ মুখ্যমন্ত্ৰীৰ লগত কিয় মানে হেণ্ডশ্বেক কৰিলে, কিয় ভাত খালে? এজন সাংসদ, এজন MLA মুখ্যমন্ত্ৰী বুলি যাব লাগিব। কিন্তু তাৰ মানে এইটো নহয় যে মুখ্যমন্ত্ৰী আমাক ভোট দিব বা আমি তেওঁৰ ভোটৰ আশা কৰিছোঁ। আমি নাথুৰাম গডছেৰ সমৰ্থক, ব্ৰিটিছৰ সমৰ্থক। বিজেপিৰ ভোট আমাক নেলাগে, আমি নলওঁ। সাংবাদিক বন্ধুসকল, এতিয়া আমি খন্তেক আগতে আমাৰ নতুন সভাপতি চুমৰুঙান ডাঙৰীয়া সভাপতিত্বত আমাৰ কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সম্প্ৰসাৰিত কাৰ্যনিৰ্বাহক সভাত দীঘলীয়া আলোচনা কৰিলোঁ। মূল কথাটো হৈছে যে বিজেপিয়ে দিছপুৰত আসনলৈ অহাৰ পিছত আৰু কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলত বিজেপিৰ নেতৃত্বত হোৱাৰ পিছত ইয়াৰ প্ৰাকৃতিক সম্পদ যিধৰণে লুণ্ঠন হৈছে, শিলৰ নামত চিণ্ডিকেট, বালিৰ নামত চিণ্ডিকেট, কয়লাৰ নামত চিণ্ডিকেট আৰু বনজ সম্পদৰ যিধৰণে লুণ্ঠন হৈছে, এই কথাবিলাকৰ বিৰুদ্ধে কাৰ্বি আংলঙত হোৱা শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছ দলে আহি থকা সময়ত শক্তিশালীভাৱে গণ আন্দোলন গঢ়ি তোলাৰ আমি আজি এটা সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে ইয়াৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথটোৰ দীঘলীয়া দিন কেৱল লুণ্ঠনৰ স্বাৰ্থত যিধৰণে অৱহেলিত হৈ পেলাই আছে, এই কথাখিনিও আমি ৰাজ্যিক ভিত্তিত আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ যিটো সাংগঠনিক আগৰ যিটো সাংবিধানিক পৰম্পৰা, তাত কিছু আমি ৰদবদল কৰিছোঁ। আমাৰ জিলা কংগ্ৰেছৰ সভাপতি এই ব্যৱস্থাটো আমাৰ আগৰ পৰা আছিল, সদায় থাকিব। লগতে আমি সাংগঠনিক কাম কাজ বেছি খৰতকীয়া কৰিবৰ কাৰণে আৰু নিৰবিচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে কৰি থাকিবৰ কাৰণে আমি 3খন জিলাৰ জিলা সভাপতিসকলৰ লগত লৈ হৰচিং ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ
নিৰ্মল লাংথাচাক আহ্বায়ক হিচাপে লৈ আমি এখন আহ্বায়ক কোৰ্ডিনেশ্যন কমিটি কৰিছোঁ। তাতে অট'নমাছ কাউন্সিল আৰু লোকসভা ইলেকশ্যন আৰু মেম্বাৰশ্বিপ ড্ৰাইভ এই ধৰণৰ কামবিলাকৰ যাতে পেৰেলেলি আমি গোটেই কামবিলাক। এলায়েন্সৰ ক্ষেত্ৰত আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ স্থিতি একদম স্পষ্ট যে এছেম্বলি ইলেকশ্যন আৰু লোকসভা ইলেকশ্যনৰ ক্ষেত্ৰত এলায়েন্সৰ কথা বতৰাবিলাকৰ ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু জিলাভিত্তিক যিবিলাক ইলেকশ্যন হ'ব, বিভিন্ন এতিয়া 9টা কাউন্সিল আছে, 3টা আমাৰ অট'নমাছ কাউন্সিল 6 শিডিউল এৰিয়া, 6টা আমাৰ ছেটেলাইট কাউন্সিল বা পৌৰসভা ইলেকশ্যনতো আমাৰ এলায়েন্সৰ কথা আহিছিল। সেই গোটেই এলায়েন্সৰ বিষয়টো আমি জিলা কংগ্ৰেছৰ কৰ্তৃত্ব দিছোঁ। জিলা কংগ্ৰেছ তথা জিলাখনৰ যিখিনি নেতৃত্ব প্ৰদেশ কংগ্ৰেছৰ বিষয়তে আছে, ব্লকৰ সভাপতি আছে। জিলা কংগ্ৰেছে আলোচনা কৰি কাৰ্বি আংলং জিলা কংগ্ৰেছে যদি অনুভৱ কৰে যে আমি এলায়েন্স কৰিব বিচাৰোঁ, আমি সন্মতি দিম। তেওঁলোকে যদি নকৰোঁ বুলি আমি সেইটো মানিম। কিন্তু এলায়েন্সৰ ক্ষেত্ৰত এইটো নিশ্চয় হস্তক্ষেপ নকৰে। কিন্তু এটা চৰ্ত আছে যে বিজেপি বা বিজেপিৰ মিত্ৰজোঁটৰ লগত জড়িত কোনো ৰাজনৈতিক দলৰ লগত আমি কোনো কাৰণতে এলায়েন্স নকৰোঁ। বিজেপি বিৰোধী আৰু বিজেপি চৰকাৰ নথকা দলবিলাকৰ লগত এলায়েন্স কৰিব নে নকৰে সেইটো চূড়ান্ত সিদ্ধান্ত লোৱাৰ অধিকাৰ আমি কাৰ্বি আংলঙৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছত দিছোঁ। বিজেপিয়ে ৰাজ্যসভা ইলেকশ্যন হ'ব বুলি পেলাই আজি ছমাহমানৰ আগৰ পৰাই তেওঁলোক জিকিব বুলি প্ৰচাৰ কৰি আছে। পৰহি আমাৰ যেতিয়া সকলো আমাৰ বিৰোধী বিধায়কসকল একত্ৰিত হ'ল আৰু কালি নমিনেশ্যনত যেতিয়া আমাৰ বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাৰ লগত 43গৰাকী বিধায়কে যেতিয়া নমিনেশ্যনৰ মুহূৰ্তত উপস্থিত থাকিলে, এতিয়া হতাশগ্ৰস্ততাত ভুগি এটা মনস্তাত্ত্বিক চাপ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে কিছুমান অলাগতিয়াল কথাৰ সন্মুখীন আনিছে। এগৰাকী বিধায়কে ৰাজ্যসভাত কেনেকৈ ভোট দিব লাগে নতুন 2-এজন বিধায়কে নাজানিব পাৰে। পুৰণা বিধায়কসকল অভিজ্ঞ। নতুন বিধায়কসকলৰ কাৰণে আমি মক ভোটিং কৰিছোঁ। আমি 30 তাৰিখে দুবাৰ আমাৰ দলৰ আৰু বিৰোধী দলৰ মাননীয় বিধায়কসকলৰ সৈতে আমি কথা পাতিছোঁ যে আমি মক ভোটিঙৰ জৰিয়তে ভোট দানৰ ক্ষেত্ৰত যিখিনি অকণমান বুজাবুজি আমাৰ হ'ব লাগে, যিখিনি আমি আৰু নতুনকৈ জানিবলগীয়া আছে কিন্তু জানিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু ইতিমধ্যে প্ৰত্যেকগৰাকী মাননীয় বিধায়ক, আমাৰ 43গৰাকী মাননীয় বিধায়ক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ সন্মুখলৈ আহিছে। কালি 11 বজাত 43গৰাকী বিধায়কে সোঁশৰীৰে ৰিপুণ বৰা ডাঙৰীয়াৰ কাষত থিয় দিয়াৰ পিছত 43গৰাকী বিধায়কে নমিনেশ্যনত স্বাক্ষৰ কৰাৰ পিছত এতিয়া বিজেপিৰ মনত সন্দেহ থাকিব পাৰে। অসমৰ ৰাইজৰ মনতো সন্দেহ নাই, আমাৰ মনতো সন্দেহ নাই, ৰিপুণ বৰা নিশ্চিতভাৱে জিকি আছে। এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিছিল, মানুহৰ মনত এনেকুৱা ভয় আৰু শংকাৰ সৃষ্টি হৈছিল যে কংগ্ৰেছৰ মানুহ প্ৰথমতে ঘৰৰ পৰা ওলাবলৈ বাদ দিছিল। কিন্তু লাহে লাহে যেতিয়া গোটেই অসমত তৰুণমুখে তেওঁলোকে ঘূৰি ফুৰিলে, প্ৰথমতে ক'ৰবাত এই কাৰ্বি আংলঙত যেতিয়া আমি আহিছিলোঁ 1999 2000 চনত, তেতিয়া কাৰ্বি আংলঙত আমাৰ 40-50জন মানুহ হৈছিল। মনত পেলাওক, ইয়াত আছে কেইবাজনো সেই সময়ত চুম ৰহমান ডাঙৰীয়াও কংগ্ৰেছত আছিল, হৰসিং ডাঙৰীয়া আছিল। শুনক তেওঁলোকক 2000 চনত 99 চনত যেতিয়া মই যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে কাৰ্বি আংলঙত আহিছিলোঁ, ইয়াত